হাই গাইজ, মই অনামিকা বৰা। আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ ভালে, আপোনালোকৰ নিশ্চয় ভালে। মই কপপথাৰ দেউৰিগাঁৱত আছোহি। আজি পথাৰত আহিছোঁ বগৰী খাবলৈ। লগৰকেইজনী পিছত আহি আছে। নামটো কৈ দিয়া। নামটো নাম বৰষা গগৈ। মোৰ নাম মীনাক্ষী দেউৰী। আজি মানে আমি তিনিজনীয়ে পথাৰত আহিছোঁ বগৰী খাবলৈ। এয়া চাওঁ কিমানকৈ বগৰী। কপপথাৰ দেউৰিগাঁৱৰ পৰা এতিয়া চাপাখোৱা গৈ আছোঁ মই। লগৰখিনি আছে পিছত। এফালে পূৰা ফটো মাৰি আছে। হাই, মই তোমাৰ নামটো কৈ দিয়াচোন। মোৰ নামটো অনামিকা। ঘৰলৈ আহোঁতে অলপ ফটো চটো মাৰিলোঁ আৰু চাব আৰু কেনেকুৱা লাগিছে ক'ব। চাপাখোৱা পালোহি, এতিয়া ঘৰ পামগৈ আৰু। ঘৰ পালোহি, ঘৰত পাই মেলি ভাত চাত খাই মেলি ৰাস্তাফালে অলপ ওলাই আহিছোঁ বাইৰ লগত। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু।